নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ফুলত ঘৰতে বনোৱা লিকুইড সাৰ দিম বুলি ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁচোন। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বুটামটো টিপিবলৈ নাপাহৰিব। এয়া যে দেখিছে, এয়া মই আজি প্ৰায় 10 দিনমানেই হ'ল এইখিনি মই পানীত এনেকৈ তিয়াই থৈ দিছিলোঁ। ইয়াত আছে এয়া পিঁয়াজৰ বাকলি, কলৰ বাকলি, এইবোৰ দেখিছেনে? কলৰ বাকলি পচি গৈছেগৈ, এইখিনি কলৰ বাকলি। তাৰপিছত আৰু এনেকৈ কিবাকিবি কেতিয়াবা অলপ শাক পাচলি বাকলিও এনেকৈ অকণমান থৈ দিওঁ। এইখিনি এনেকৈ মই প্ৰায় আজি 10-12 দিন হ'ল। ইমান দিন নথলেও হয়, অৱশ্যে মই দিবলৈ সময় পোৱা নাছিলোঁ বাবে মই দিয়া নাছিলোঁ। এইখিনি যে দেখিছে, এইখিনি এতিয়া মই এনেকৈ এটিং এয়া পানী লৈছোঁ। এয়া দেখিছেনে? এটিং পানী লৈছোঁ। পানী লৈ ইয়াৰ অকণমান ৰস মিলাই দিম। মিলাই পেলাই তেনেকৈ মই প্ৰত্যেকজোপা ফুলৰ গুৰিতে দি দিম। এইখিনি সাৰত এই লিকুইড সাৰটো দিলে মানে ফুলে যিখিনি পাবলগীয়া ভিটামিন সাৰ সকলোখিনি পাই যায়। আকৌ বেলেগকৈ ৰাসায়নিক সাৰ ইউজ নকৰিলেও হয়। মই যিহেতু ৰাসায়নিক সাৰ নিদিওঁৱে, সেইবাবে মই এনেকৈ ফুলত দি থাকোঁ। তাৰপিছত এইখিনি যে দেখিছে, এয়া আমি চাহ খাই পেলাই যিটো চাহপাত পেলাই দিয়া চাহপাতটো মই পেলাই নিদি এনেকৈ মই থৈ দিওঁ, শুকানকৈ থৈ দিওঁ। এতিয়া মই অকণমান চাহপানী বাঢ়িছিলে, চাহপানী মিলাই লৈ আহিছোঁ, সেইবাবে এইখিনি পনীয়া হৈ আছে। এইখিনি মই গোলাপ ফুলৰ গুৰিত দিম। গোলাপ ফুলৰ গুৰিত চাহপাতটো আমাৰ পেলনীয়া এই চাহপাতটো দিলে ইয়াতকৈ আৰু বেলেগ সাৰ দিবলগীয়া ইমান প্ৰয়োজন নাই। ফুলৰ কালাৰটো বহুত বেছি ধুনীয়া হয় আৰু ফুলজোপাৰ গ্ৰ'থটো ভাল হয়। সেইবাবে এনেকুৱা চাহপাতটো মই সদায় গোলাপ ফুলত গোলাপ ফুলত, তাৰপিছত আকৌ বেগুনীয়া, এইবিলাক ফুলত মই এইটো সাৰেই ব্যৱহাৰ কৰি থাকোঁ। তাৰপিছত এইখিনি অৱশ্যে বাৰু মোৰ ফুলত দিয়া সাৰ নহয় দেই। এইখিনি মোৰ নুপুৰ হেনা, মই হেনা গুলি থৈছোঁ। মই যিহেতু চুলিত সানিম বুলি ভাবিছোঁ, চুলিত সানিবৰ কাৰণে এইখিনি গুলি থৈছোঁ। সেইখিনি ফুলত দিয়া সাৰ নহয়। এইখিনিয়ে মই এনেকৈ এই পানীটিং যে দেখিছে, ইয়াতে মই এনেকৈ ইয়াৰ অকণমান এনেকৈ মিলাই দিম। মিলাই দিয়াৰ লগে লগে পানীটো ৰঙা হৈ যায়। দেখিছেনে কেনেকৈ পানীটো ৰঙা হৈ গৈছে? ইয়াৰ কোনো বহুত বেছি দিব নালাগে, অলপ দিলে। ইমান জোখ-মাখ কৰি নিদিওঁ, যিহেতু এইবিলাক অৰ্গেনিক সাৰ হয়। ইয়াত অকণমান পৰিমাণ বেছি হ'লেও একো বেছি নহয়। অৱশ্যে এতিয়া বেছি হোৱা নাই বাৰু। এইটো টিঙত মই তেনেকৈ অকণমান আন্দাজমতেই দি দিওঁ, ইয়াত কোনো জোখ-মাখ নকৰোঁ। এনেকৈয়ে মই ফুলবিলাকত দি থাকোঁ। আৰু চাহপাতটো এনেকৈ মোৰ এইটো টাবত মই এজোপা গোলাপ ফুল ৰুইছোঁ। দেখিছেনে ইমান ধুনীয়া গ্ৰ'থ হৈছে গোলাপ ফুলজোপাৰ? এনেকৈ গোলাপ ফুলত গুৰিত এনেকৈ মই দি দিওঁ এনেকৈ। তাৰপিছত এইজোপা গোলাপ মই মাটিতে ৰুইছোঁ। দেখিছেনে কিমান কলি আহিছে? এজোপা ৰোৱা বেছি দিন হোৱাই নাই। এইজোপা গুৰিটো এনেকৈ মই দি দিম, অলপ পানী মিলাই পেলাই দি দিম। তেনেকৈ পানী মিলাই তেনেকৈ দি দিওঁ। আৰু গছবিলাকত মোৰ ফুলবিলাকত প্ৰত্যেকেই সোধে, আপুনি ফুলত কি সাৰ দিয়ে? মই বোলো মই তেনেকৈ একো ৰাসায়নিক সাৰ নিদিওঁ, মই অৰ্গেনিক সাৰেৰেই মই ফুলখিনি এনেকৈ ফুলাইছোঁ। এয়া পিটনীয়া ফুলি আছে, দেখিছেনে? এইবোৰ চব অৰ্গেনিক সাৰ, ইয়াত কোনো ধৰণৰ ৰাসায়নিক সাৰ দিয়া নাই। এনেকৈয়ে মই ফুলবোৰ গ্ৰ'থটো বৰ ধুনীয়া কৰিবলৈ সক্ষম হৈছোঁ। এইবিলাক এনেকৈ বাগানভেলিয়া প্ৰায় মৰহিছেগৈ আৰু এইখিনি মৰহিছে। এইজোপাত আকৌ নতুনকৈ এইবোৰ কলি আহিছে, দেখিছেনে?
নতুন নতুন কলি আহিছে। বহুত বেছিকৈ ফুল ফুলিছিলে, ফুলখিনি এতিয়া মৰহি গৈছে। এতিয়া আকৌ এয়া নতুন নতুনকৈ কলি আহিছে। এনেকৈ এইজোপাটো নতুনকৈ কলি অহা নাই, আগৰখিনি প্ৰায় মৰহি গৈছে। তেনেকৈ মই এইজোপা পইনচেতিয়া, এইজোপা মোৰ বেছি দিন হোৱাই নাই, মই নাৰ্চাৰীৰ পৰা কিনি আনিছোঁ। আনি পেলাই ইয়াতে মাটিতে ৰুই দিছোঁ, এজোপা টাবত ৰোৱা নাই। তেনেকৈয়ে মই ফুলখিনি কেয়াৰ কৰি থাকোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাবচোন, আপোনালোকে আমনি নাপাব। যিহেতু মই কামখিনি কৰিছোঁ যেতিয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰথমতেও কৈছোঁ, আকৌ এবাৰ কৈছোঁ, নতুনকৈ যিসকল মোৰ চেনেলত আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।